हेलो एवरीवन আপোনালোকে বাৰু গৰমৰ বন্ধত শ্বিলঙলৈ ফুৰিব গৈছে নেকি আৰু তাতে গৈ ৱাটাৰফলত গা ধুইছে নেকি যদি যোৱা নাই মন মৰাৰ কোনো কথা নাই গুৱাহাটীটো আছে এটা খুব ধুনীয়া ৱাটাৰফল আৰু য'ত ধুনীয়াকৈ নিজৰাৰ পানী বৈ আহি থাকে খুব ধুনীয়া চাফা পানী আৰু ঠাইডোখৰো খুব ধুনীয়া হয় আজি আপোনালোকক মোৰ ভিডিঅ' যোগেৰে লৈ যাম সেই ঠাইলৈ এতিয়া বৰ্তমান মই গৈ আছোঁ শৰাইঘাটৰ ব্ৰিজৰ ওপৰেৰে আৰু ক'ত আছে সেই ৱাটাৰফলটো আপোনালোকক দেখুৱাওঁ বলক মোৰ লগত শৰাইঘাট ব্ৰিজৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত আছে সেই ৱাটাৰফলটো য'ত আজি আপোনালোকক লৈ যাম হাইৱে হৈ নগৈ এতিয়া এই বগৰা হৈ এই ৰাস্তাটোৱেদি যাম এতিয়া আমি আহি পালোহি মণিয়াৰী তিনিআলিলৈ মিৰ্জা ফালৰ পৰা যিসকলে আহে এই ৰাইট সাইডৰ যেটো ৰাস্তা আছে এই ৰাস্তাটোৱেদি হৈ আহিব পাৰে আৰু এটোৱে হৈছে মণিয়াৰী তিনিআলি আৰু আমি এতিয়া যাম লেফট সাইডেদি হৈ মণিয়াৰী তিনিআলি পাৰ হৈ অহাৰ অলপ পাছতেই চাওকচোন চাৰিওফালে ধাননি পথাৰসমূহ দেখা পোৱা গৈছে ইমান ধুনীয়া এটা পৰিৱেশ নহয় জানো আৰু ৰাস্তা চাওক ৰাস্তাও খুব ধুনীয়া কিন্তু মণিয়াৰী তিনিআলিৰ পৰা অলপ দূৰ অহাৰ পাছতে আমি এতিয়া আহি পালোহি মুদুকি হাই স্কুল মুদুকি হাই স্কুলৰ পৰা অলপ দূৰ অহাৰ পাছতে আমি এটা তিনিআলি পাম আৰু এই তিনিআলিটোৰ দেখিছেনে এই লেফট সাইডে যেটো ৰাস্তা আছে হেফালে গলে মেঘালয়লৈ যাব পাৰি হেফালে এটা মেঘালয় যোৱাৰ ৰাস্তা আছে চাওকচোন আৰু আমি গৈ আছো ৰাইট সাইডেদি চান্দুবিলৈ যোৱা এই ৰাস্তাটোত যে ইমান এটা ধুনীয়া পৰিৱেশ আৰু ইয়াতে চিনেমাৰো শ্বুটিং চলি থাকে ও আগলে দেখিছেনে চিনেমাৰ শ্বুটিং চলি আছে অলপমান দেখাই দিম তাকো চাওকচোন নানো কি খবৰ ভালনে দে এতিয়া আমি আহি পাইছো চান্দুবি যেটো সাইডে পিকনিক স্পট আছে এই ৰাইট সাইডে যেটো ৰাস্তা আছে হেফালেদি গলে পিকনিক স্পট হয় বৰ্তমান আমি আহি পালোহি বাৰেগাঁৱৰ যেটো ৱাটাৰফল সেই ৱাটাৰফলটো আহি পাইছো এই মন্দিৰটো কাষেদি এই ৰাস্তাটোৱেদি গলে সিধা ৰাস্তাটোৱেদি গলে যেটো বাওঁফালৰ ৰাস্তা আছে হেফালে গলে ৱাটাৰফলটো পাম আৰু সিধা ৰাস্তাটো গলে চান্দুবি যেটো 0 পইণ্ট হয় হেফালে আমি যাব পাৰিম আৰু এতিয়া আমি ৱাটাৰফলৰ ফালে আগবাঢ়ি গৈ আছো ফাইনালি আহি আমাৰ ডেষ্টিনেশ্যন পাই গৈছোহি আৰু এইফালে দুটা ৰাস্তা আছে দেখিছেনে যেটো সিধা ৰাস্তা আছে হেফালে গলে ৰাণীখামাৰ যেটো পিকনিক স্পট হয় হেতু পিকনিক স্পটলৈ যাব পাৰিব আৰু যেটো লেফট সাইডেদি ৰাস্তা আছে হেতু আছে বাৰৈগাঁও চলকাদেৰ যেটো ৱাটাৰফল হয় আমি সেই ৱাটাৰফলটোলৈ গৈ আছো এই গাঁওখনৰ ওচৰৰ পাজৰে যিসকল লোকেল মানুহ আছে তেওঁলোকে এনে ধৰণে দোকান বহাই লৈছে ৱাটাৰফলটোৰ ওচৰতে এয়া চাওকচোন দেখাই দিছোঁ অলপমান আৰু ইয়ালৈ আহিলে কিন্তু টিকেটৰ এটা ব্যৱস্থা আছে বাইকৰ গাড়ীৰ সবৰে অলপ প্ৰাইচটো বেলেগ বেলেগ হয় ইয়াতে টিকেট ল'ব লাগিব আৰু ইয়াতে পাৰ্কিং কৰি ৰাখিব পাৰিব আপোনালোকে বাইক যদি আনে ইয়াতে পাৰ্কিং ৰাখিব পাৰে আৰু আমিও আমাৰ বাইকখন ইয়াতে থৈ ভিতৰলৈ গৈ আছোঁ এতিয়া ৱাটাৰফলৰ ফালে গৈ আছোঁ খুব ধুনীয়া এটা পৰিৱেশ দেখিছে চাওক বলক আপোনালোকক লৈ যাওঁ চাওকচোন ৱাটাৰফলটো দূৰৰ পৰা আপোনালোকক এবাৰ দেখুৱাইছোঁ একদম ধুনীয়াকৈ ঝৰঝৰকৈ পানী পৰি আছে চাওকচোন ইমান গৰমত ইফালে এনেধৰণে পানী বৈ আছে নেজানো আৰু পানী জপিয়াই দিবলৈ আছোঁ খুব ইচ্ছা গৈছে পানী নামিবলৈ আৰু ইমান ভাল লাগিছে আহি আপোনালোকে আহিব পাৰে খুব ধুনীয়া বলক একদম দেখাম ওচৰৰ পৰা বলক
কেনেকুৱা লাগিছে ও কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে ভাল লাগিছে নাই মোক ৱাটাৰফলটোৰ পৰা আহিবলৈ ইচ্ছাই নাছিলে তথাপিতো কিন্তু আহিব লগা হ'ল যিহেতু লাঞ্চৰ টাইমো হৈ গ'ল আৰু ভোকো লাগিছিলে সেইকাৰণে এতিয়া ওলাই আহিছোঁ তাৰ পৰা আৰু এতিয়া ভাবিম এতিয়া ক'ত খাম আৰু চানডুবিতে এখন খুব ধুনীয়া ধাবা আছে বুলি শুনিছোঁ আৰু ভাবিছোঁ তাতে অলপ খোৱাটো আজি কৰিম বুলি চ' ব'লকচোন সেইখনো দেখাওঁ ক'ত খাম আৰু ৱাটাৰফলটোৰ পৰা অলপমান আহিয়ে খাই চাম বুলি এই ধাবাখন আছিল তাতে আমি আজি লাঞ্চটো কৰাৰ ডিচাইড কৰিলোঁ আৰু এইফালে ব'লক আপোনালোকক দেখাওঁগৈ ইয়াতে কেনেকুৱা ধৰণৰ খাদ্য পায় সেয়াও আপোনালোকক দেখাওঁ বুলি আৰু আজি দুপৰীয়া আহাৰত অৰ্ডাৰ কৰিছোঁ এয়া লোকেল চিকেন আৰু খুব ধুনীয়াকৈ টেষ্টিকৈ বনাইছিল এয়া হৈছে গাহৰি মাংস আৰু লগতে এয়া চাওকচোন খুব ধুনীয়াকৈ এনেধৰণে থালিখন সজাই দিছে কিন্তু আজি আমি দুপৰীয়া ভাত নাখালোঁ ৰুটিহে খালোঁ আৰু যিহেতু সদায় ভাত খাই থকা যায় অলপ বাহিৰত আহি এনেকুৱা ধৰণৰ ৰুটি মাংস খাই ভাল লাগে সেইকাৰণে আমি এনেকৈ অৰ্ডাৰ কৰিলোঁ আৰু এয়া খাইছোঁ খুব ধুনীয়া টেষ্ট হয় আপোনালোকেও যদি চানডুবিলৈ আহে ৱাটাৰফলটো চাই আৰু ইয়াতে ধুনীয়াকৈ খাই বৈ যাব পাৰিব আজি ভিডিঅ'টো ইমানেই বাই বাই